আজি মই ৰুমটো চাই যাওঁ, যদি ভাল লাগে কালি বস্তুখিনি আনিম। হ'ব দিয়ক। এতিয়া ৰাখোঁ দিয়ক। Coming, sir. Come in. Good morning, sir. মানে স্যার আজি আপুনি আমাক ইন্টারভিউ কাৰণে মাতিছিলে। হয় নেকি? তোমালোকে ইন্টাৰভিউ লেটাৰখন পাইছানে? পাইছোঁ স্যার। দিয়াচোন।
লেজি মানুহ কিন্তু একদম ভাল নাপাওঁ গতিকে টাইমত আহিবা আৰু তোমালোকে টাইমত দৰমহা পাবা একো কমপ্লেইন নাই আমাৰ ফালৰ পৰা Thank you, sir. ৱেলকাম Thank you, sir. আহিছোঁ, sir. এখন কাৰ ফটো চাওঁ। হ'ব চাগে আগৰ ভাড়াতীয়া কোনোবাৰ। হয় চাগে ঐ টোপনি মাৰো দে কালি অফিচৰ ফাৰ্ষ্ট ডে সোনকালে যাব লাগিব হ'ব দে। কৰি থৈ কি হ'ল তাত কোনোবা বহি আছিল তোৰ কাষত কোন বহি আছে তই চোন বহি আছ নাই কোনোবা আছিলে তই কিবা সপোন দেখিছ চাগে শুই মই থাক সপোন দেখা নাই তাত সঁচাকৈ কোনোবা আছিলে নাই দে কোনো শুই থাক এইটো ফাইলটো লোৱা আমাৰ নতুন আজাৰ এটা প্ৰজেক্ট চলি আছে তাৰে ফাইল এইটো চেক কৰি ল'বা আৰু তুমি আমাৰ মেনেজাৰৰ লগত কথা পাতি ল'বা তোমাৰ কামখিনি বুজাই দিব তেওঁ Okay, sir. এই কাৰেণ্টটো যে বহুত বেয়া টাইমত চাচোন মোমবাতিটো জ্বলাই দে মই জ্বলাই দিয়া হ'ল নালাগে দিয়া এতিয়া জ্বলাব ৰাতিয়ে হ'ল টোপনিয়ে যাওঁ ঐ ঐ কোনোবা আহিছে যাচোন চা
তাত কোন আইছো ইমান ভয় লাগিছে যদি মোমবাতিটা জ্বলাই ন কি হ'ল কি কৈছা লিছা ঐ ঐ ঐ উঠ কি হ'ল আমি মাটিত কি কৰি আছো তোৰ মনত নাই নেকি ৰাতি কি হৈছিলে ঐ আজি মন্দিৰ যাম ব'ল ৰাতি এইবোৰ কি হৈছিলে বা ইয়াতে ব'ল ব'ল বল বল আচ্ছা তহঁত যাই থাক মই অলপ ৱাছৰুমৰ পৰা আহি আছোঁ
মোক এটা সাধাৰণ কথাৰ বাবে মাৰি পেলালি তোক মই মোৰ ভাল বন্ধু বুলি ভাবিছিলোঁ তোক সকলো কথাই কৈছিলোঁ মই তই মোৰ লগত এনেকুৱা কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ তোৰ দৰে বিশ্বাসঘাতকতা বন্ধু ভগৱানে যাতে কাকো নিদিয়ে তই জীয়াই থকাৰ কোনো অধিকাৰ নাই কি হ'ল ভিতৰত কোনোবা ডেড বডি পৰি আছে আহচোন চাওঁ নাযাওঁ আমি একো নহয় চাওঁচোন এইটো চোন আমাৰ ৰাকেশ ছাৰ কেনেকৈ হ'ল এইবোৰ মই পুলিচক ফোন কৰোঁ ৰ'বা নালাগে ফোন কৰিব কিয় নালাগে ফোন কৰিব এইটো আমাৰহে ৰুম নাই ফোন কৰা নহ'লে আমিহে ফচিম নকৰিবা তোমালোকে নাজানা ই কিমান বেয়া কাম কৰিছে কি কৰিছে এইটো চোন আমাৰ বছ আৰু ৰাকেশ ছাৰ আৰু এই ছোৱালীজনী মোৰ বা হয় সিহঁতে মোৰ বাৰ লগত কি হৈছিল তোমাৰ বাৰ লগত ৰ'বা হৈছে না তোমাৰ তুমি মোক কালু বুলি কিয় মাতা ব্ৰাহ্মণ মন্দিৰ বুলি মাতিব লাগে ইমান ধুনীয়া নামটো মই তোমাক কালু বুলিয়ে মাতিম যোৱা নামাতো যা তোমাক মই হ'ব দিয়া মই তোমাক ব্ৰাহ্মণ মন্দিৰ বুলিয়ে মাতিম ব'লা এতিয়া দেৰি হৈছে তোমালোকক আৰু দুদিনমানহে লগ পাম তাৰপিছতো আকৌ এক্সামেই আহিল তুমি ঠিকেই কৈছা এক্সাম শেষ হোৱাৰ পিছত সকলো নিজৰ কামতে ব্যস্ত হৈ পৰিব আৰু কোন কেতিয়া লগ হয় একো ঠিক নাই তাৰ ঠিকেই কৈছা তুমি নে কি কোৱা মানস লগ হোৱা নহ'লেও কি কথা আছে এনেও ইয়াত পঢ়িবহি আহিছোঁ লগ বনাব আনে নহয় আৰু সকলোৰে কাৰণে নিজৰ লাইফটোৱে ইম্পৰ্টেণ্ট লগ বনাই কি কৰিম অ'কে মই যাওঁ আজি বোলে ৰিজাল্ট দিব বোলা চাওঁ বোলাচোন কি হৈছে বা এইবাৰো থাৰ্ড চাওঁ মোৰটো চাওঁ ৰ'বা মোৰো ঠিক ঠাকে তই কি ৰিজাল্ট আছা নেকি মইতো ৰিজাল্ট চাই কি কৰিম তোমাৰ লগততো চাই লোৱা
ঐ বেল পৰিছে অঁ বন্ধু বেষ্ট অফ লাক বেষ্ট অফ লাক বেষ্ট অফ লাক নিজৰ লাভ নিজৰ তাতে ৰাখা মোক তোমাৰ লাভৰ দৰকাৰ নাই পাগল হলি নেকি এইবোৰ কি কৰি আছিলি ৰিজাল্ট বেয়া হ'ল বুলি তই কি এইবিলাক কৰিবি নেকি পাগল হৈছোঁ মই ইমান দিনে মই টপ কৰি আছিলোঁ আজি তাই কেনেকৈ টপ কৰিব কোন তাই সুমন সুমনে টপ কৰিছে তই ভালহে হ'ব লাগে তাই আমাৰ ফ্ৰেণ্ড হয় তই ভাল পাব পাৰা কিন্তু মই ভাল নাপাওঁ কিহৰ কাৰণে ভাল নাপাৱ তই ইমান দিনে তই নিজে দেখা পাই আছা কোন টপ হৈ আছিল আজি হঠাতে তাই কেনেকৈ টপ হ'ব তাই ভালকৈ পঢ়িছে সেইকাৰণে টপ হৈছে তই যি কৰা কৰি থাক মই যাওঁ এতিয়া ক'ত যা ইমান দিনে যে তই তাইৰ পিছে পিছে ঘূৰি আছিলি তোৰ কি লাভ হ'ল মই তোৰ দৰে বন্ধুত্বৰ মাজত লাভ লোকচান নিবিচাৰোঁ তোৰ লাভ লোকচান এতিয়া তাই টপ কৰি বাহিৰত পঢ়িব যাব তই সেই মোৰ লগতে থাকিব লাগিব সেইকাৰণে মোৰ কথা শুন মোৰ তাৰ এটা প্লেন আছে তই চুৰিখন কিয় হাতত ললি মই যেতিয়া টপ কৰিব নোৱাৰো তাইও জীয়াই থকালে ক'ত তই কি সাধাৰণ কথা এটাৰ কাৰণে তাইক মাৰি পেলাবি তোৰ কাৰণে সাধাৰণ কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় ফচি মৰিবি এইবিলাক কৰিলে নাফাছো আমি খালি তই এটা কথা কওঁ তই মোৰ লগত আছনে নাই তই নিজে ভাবিছা তাই ছোৱালীয়ে মানুহ এজনী হৈ কিনে ইমান ডাঙৰ কাম কৰিলে এতিয়া তাই টপ কৰিছে আৰু তাই বাহিৰত পঢ়িব যাব তোৰ আৰু মোৰ কি হ'ব আৰু তইতো তাই পিছে পিছে ঘূৰি আছিলি তোৰ কিবা লাভ হৈছে নেকি তইতো টপ কৰা দূৰৰে কথা ফেল কৰি দিছোঁ কিবা লাভ হ'ল নেকি তোৰ ভাবিছা নিজে এইবাৰ সেইকাৰণে মোৰ তাত এটাই প্লেন আছে তই মোৰ লগত আছনে নাই সেইটো কওঁ যাওঁ হেল্ল' অঁ ৰাকেশ অঁ তুমি আজি আমাৰ ঘৰত আহিবা হা মানে আজি পাৰ্টি আছে গমটো পাইছাই কি বাবে ৰাখিছোঁ মানসকো কৈ দিবা হা মানে মই তাক ফোন মাৰি আছোঁ কিন্তু তাৰ ফোনটো লগা নাই মই আৰু এবাৰ ট্ৰাই কৰোঁ কিন্তু তাক তুমি কৈ দিবা হা বাৰু দিয়া দিয়া ৰাখিছোঁ হেল্ল' অঁ মানস তুমি আহিবা হা আমাৰ ঘৰত আজি পাৰ্টি আছে যাম দিয়া অঁ হ'ব দিয়া ৰাখিছোঁ Congratulations. Thank you. Wow. Rakesh nahi. तुम्ही बहसचे मिनट मागणे पाडले मी राकेश रमाय नाही चले गए इमान देरी होल मग त्याला फोन मारवा बसून हेलो दिया हाँ
ভাবি আছা মই তোক কিয় মাৰিলোঁ যোৱা 5 বছৰৰ পৰা কলেজত মই টপ কৰিছিলোঁ কিন্তু এইবাৰ তই টপ কৰিলি যাৰ কাৰণে মই স্কলাৰশ্বিপ নাপালোঁ বাহিৰত পঢ়িব যোৱা সপোন আছিল মোৰ কিন্তু তোৰ কাৰণে মোৰ চব সপোন ধ্বংস হৈ গ'ল যেতিয়া মই টপ কৰিব নোৱাৰোঁ তইও টপ কৰি আকৌ কাম কৰিব নোৱাৰ তোমালোকৰ কাৰণে লগ তাৰপিছতো আকৌ এক্সামেই আহিল তুমি যদি তেতিয়াই গম পাইছিলা পুলিচক ফোন কিয় নকৰিলা তেতিয়া মোৰ ভয় লাগি আছিল সেইকাৰণে মোৰ সাহস নহ'ল পুলিচক ক'ব তোমালোকে এতিয়া ইয়াৰ পৰা যোৱা আৰু ডেড বডিটো এইবোৰ তোমালোকে টেনশ্যন নল'বা তোমালোকে খালি ৰুমটো সোনকালে খালী কৰা আৰু যোৱা ভাইটিটোক ফোন কৰোঁ ৰ'বা এবাৰ কি হ'ল ন ফোনটো লগা নাই চুইচ অফ হৈ আছে বুলি কৈছে হেল্ল' হেল্ল' মানৱ ক'ত আছ তই
আৰু মোৰ নাজানো কি হৈ আছে মই এতিয়া য'ত সুমনক মাৰিছিলোঁ তাতে আহি পাইছোঁ নাজানো কি হৈ আছে হোটেলৰ পৰা অহাৰ পৰা মোক কিবা খেতি চাব যেন লাগি আছে মোক শুন তই জলদি মোৰ বহুত ভয় লাগি আছে হেল্ল' হেল্ল' তহঁতে মোক এটা সৰু কথাৰ বাবে মাৰি পেলালি কিমান সপোন আছিল মোৰ ভাইটিক ডাঙৰ মানুহ কৰাৰ সপোন আছিল লগতে নিজে ডাঙৰ মানুহ হোৱাৰ সপোন আছিল সকলো সপোন হৈয়ে ৰ'ল মোৰ তহঁতে নিমিষতে মোৰ সকলো সপোন ধ্বংস কৰি পেলালি তই জীয়াই থকাৰ কোনো অধিকাৰ নাই ভাইটি মই এতিয়া যাওঁ মইতো যাবই লাগিব তুমি চিন্তা নকৰিবা মই সদায় তোমাৰ লগত থাকিম এতিয়া যাওঁ মই